আকৌ এটা নতুন ৰেচিপিৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি আমি ৰান্ধিবলৈ লৈছোঁ খুব সহজ পদ্ধতিত কলডিলৰ এখন ভাজি। গতিকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শাক পাচলিবোৰ যদি ঘৰৰে হয়, ভাজিকণ খাই খুব ভাল লাগে, নহয়নে বাৰু? বাৰীৰ কলগছজোপাৰ পৰাই কলডিলটো পাৰি আনিলোঁ। কলডিলটো পৰাৰ পিছত অকণমান সময় থৈ দিব, যাতে তাৰ পৰা আঠাটো ওলাই যায়। তাৰপিছত সুন্দৰকৈ পৰিষ্কাৰকৈ ধুই ল'ব। এতিয়া কলডিলটো ভিডিঅ' দেখুওৱাৰ দৰে কাটি ল'ব। আপোনালোকে পিহনাটো পিহিব পাৰে, কিন্তু কটাৰীৰে কাটিলে খাবলৈ বেছি সোৱাদ লগা হয়। তাৰপিছত লাগিব আমাক ৰঙালাও। আমি ৰঙালাওটো ছভাগৰ এক অংশ লৈছোঁ। আপোনালোকে সেই হিচাপত লৈ ল'ব। এতিয়া ৰঙালাও ডোখৰ সুন্দৰকৈ বাকলি গুচাই ল'ব। এতিয়া দুটা আলু ল'ব, তাৰো বাকলি গুচাই ল'ব আৰু সুন্দৰকৈ পৰিষ্কাৰ কৰি ল'ব। ৰঙালাও আৰু আলুকেইটা সমান জোখতে কাটি ল'ব। ইয়াত আৰু কি সামগ্ৰী দিয়া হ'ব, ভিডিঅ'টো চালেই আপোনালোকে গম পাব। কেৰাহী গৰম হ'লে ইয়াত অলপ মিঠাতেল দিব। এতিয়া দুখিলা তেজপাত আৰু দুটা শুকান জলকীয়া দি এইখিনি অলপ সময় ভাজিব। ইয়াৰ পিছতে পিঁয়াজ আধা ডোখৰ কাটি লৈ ইয়াত দি দিব আৰু এইখিনি অলপ সময় ভাজিব। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'লে পিচি থোৱা আদা নহৰুখিনি দি দিব। এতিয়া এইখিনি অলপ সময় ভাজিব। আদা নহৰু কেঁচা গোন্ধ যোৱাৰ পিছতে ইয়াত কলডিলখিনি দি দিব আৰু দি লৈ এইখিনি ভালকৈ লৰাই দিব। এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দিব আৰু ভালকৈ লৰাই দিব। এতিয়া কাটি থোৱা ৰঙালাও আৰু আলুখিনি ইয়াত দি দিব আৰু ভালকৈ লৰাই দিব। ইয়াত এতিয়া ঘৰতে প্ৰস্তুত কৰি লোৱা মছলা ব্যৱহাৰ কৰিছোঁ। ইয়াত ধনিয়া গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ আৰু গৰম মছলা আধা চামুচ। এইখিনি ভালকৈ লৰাই দি ঢাকোনেৰে ঢাকি জুইৰ উত্তাপটো মধ্যমীয়া কৰি থ'ব। মাজে মাজে এইখিনি লৰাই থাকিব, যাতে তলৰ পৰা লাগি নধৰে। আৰু যদি তলৰ পৰা লাগি ধৰা নিচিনা দেখে, তেন্তে অলপ গৰম পানী দি দিব। এনেকৈ প্ৰায় 15 মিনিট সময় ভাজিব। এয়া আমাৰ ৰঙালাওৰ সৈতে কলডিলৰ ভাজি হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। আপোনালোকেও আমাৰ দৰে এই কলডিলৰ ভাজিকণ ৰান্ধি চাব আৰু কেনেকুৱা হৈছে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আমাৰ ভিডিঅ'টো চাই যদি ভাল পাইছিল, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।